চেনেল আজি মই এটা ৰাইডত যাম দেখাবলৈ তো ভিডিঅ'টো আমি এতিয়া আৰম্ভ কৰোঁ লেটছ গো ৰাইডটো ধামাকা পাব পুৰা ধামাকা আৰু মানে যিমান পাৰে সাবস্ক্ৰাইব কৰি দিব পুৰা ধামাকা ৰাইড হ'ব এইটো তো বলক লেটছ গো এটা পেকিং চেকিং কৰিম পেক চেক কৰি বাই বেগ চেক কেনেকৈ বানিম আপোনালোকে চাই থাকিব এইটো আৰু লেটছ গো মই এতিয়া গৈ আছো আৰু বহুত ঠাণ্ডা লাগিছে আৰু বৰষুণো দিব লিখা লাগি আছে বৰষুণটো দিলেতো বহুত ডাঙৰ কথা হৈ যাব বেয়া লাগিব বৰষুণ দিলে কিন্তু ইমান দূৰৰ জাৰ্ণি এটা মাৰিম এতিয়া তেজপুৰত আজি ৰাতি আমি ৰখিম আৰু আপোনালোকে থাম্বনেল চাই গম পাইছে যদি মই ক'লে গৈ আছো মই এনেকুৱা জাৰ্ণি কৰিছোঁ আৰু আপোনালোকে ছাপোৰ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু যিটো ৰাইডত গৈ আছো ন আল্টিমেট ভিডিঅ'টো আপোনালোকে চাব শেষলৈ চাব আৰু সম্পূৰ্ণকৈ চাব মজা পাই থাকিব আজি আমি তেজপুৰখিনি যিমান পাৰে দেখুৱাম এইটো নকওঁ যে তেজপুৰ গোটেইখিনি আমি মাৰিব পাৰিম এদিনততো পচিবল নহয় কোনো এটা জেগা মাৰা এইটো সম্পূৰ্ণৰূপে যদি কোনোবাই মাৰিছেও গম নাপাওঁ কিন্তু মই হ'লে এদিনত গোটেই ৰাইড মাৰিব নোৱাৰোঁ যিকোনো জেগা ইমানো সৰু নাথাকে তেজপুৰখনো অলপ ডাঙৰে কিন্তু তেজপুৰখন সম্পূৰ্ণ মাৰিব নোৱাৰোঁ মই আৰু মই যিমানখিনি মানে মেইন জেগা হয় আৰু মেইন জেগাতে আমি ৰখিম আৰু এইফালৰ পৰা মোৰ ভাইটিটো ওলাই আহিছে আবলঙৰ পৰা আবলংটো এই তেজপুৰ মই লখিমপুৰতো তেজপুৰ আৰু চ'ল' ৰাইডৰ অলপ ঘৰৰ পৰা ওলোৱা টাইমত বেয়া লাগে তো আৰু মই গৈ আছোঁ এতিয়া বৰ্তমান এনে কলেজৰ ফ্ৰণ্টত চাহটো খাই ল'ম চাহটো খোৱাৰ পিছত আপোনালোক মই তাতে ৰেইনকোট পিন্ধি ষ্টাৰ্ট কৰিম মোৰ ৰাইডটো তেল চেল ভৰাই হৈ গ'ল আৰু তেল ভৰাই মানে কি বৰষুণ দিয়াৰ কাৰণে মই ভিডিঅ' ল'ব পৰা নাই কাৰণ মাইকটো লাগি থাকে মই এইটো ডাইৰেক্ট GoPro যিটো মাইক হয় এই মাইকটো লোৱা হয় মোৰ তেতিয়া এইটো কাৰণে বৰষুণত ল'ব নোৱাৰে শ্বুটবিলাক লখিমপুৰখনো কিমান দেখাম আপোনালোকক লখিমপুৰটো কিমান দেখাই থাকিম তো আজি নতুন এটা জেগাতে গৈ আপোনালোকক দেখুৱাম তেতিয়াও আপোনালোকেও চাই ভাল পাওঁ ভিডিঅ'টো মই আৰু ভিডিঅ'টো পূৰা আল্টিমেট হ'ব আপোনালোকে চাই থাকক ভিডিঅ'টো পূৰা মজা এণ্টাৰটেইনমেণ্ট হৈ থাকিব আৰু মই গৈ আছোঁ টাৱাং ৰাইডলৈ টাৱাঙত আমি বহুত দিন থাকিম অলমষ্ট 1 তাৰিখে আমি ৰিটাৰ্ণ হ'ম চ'ল' ৰাইডটো ইমান ভাল লগা নাই বৰষুণটো দি দিয়াৰ কাৰণে অলপ ভাল লগা নাছিলে তো এতিয়া বৰষুণটো এৰিছে অলমষ্ট আৰু বৰষুণটো যদি আগলৈ নাপাওঁ ভাল লাগিব যদি বৰষুণটো দিয়ে আৰু গোটেই লেতেৰা জাৰ্ণি হৈ যাব মানে আজি কি ক'ব আৰু নেচাৰেল বস্তুটোতো দিয়াৰ বস্তু দিবই এতিয়া আৰু আপুনি মই একো কৰিব নোৱাৰোঁ বাট এতিয়া আমি গৈ আছোঁ এতিয়া বহুত অলমষ্ট দেৰিয়ে হ'ল আপোনাৰ 9:30 বাজি গ'ল আৰু ভালো লাগিব আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাব মজা লাগিব আপোনালোকে এনজয়মেণ্টো কৰি থাকিব পূৰা টিপটপ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব কি কৰিছে ছাবস্ক্ৰাইবটো কৰি দিয়ক ছাবস্ক্ৰাইবটো কৰি আপোনালোকে বেল আইকন বটনটো টিপি দিয়ক আপোনালোকে ভিডিঅ'টো পূৰা পটাপট পাই যাব টপাটপ আজি বতৰটো বহুত বেয়া কৰি দিছে বহুত বেয়া লাগিছে মনটো কাৰণ এটা জাৰ্ণিত গৈ আছোঁ বৰষুণ দিলে কিমান অশান্তি হয় আপোনালোকে গম পায় লগতে বৰষুণটো ক'ৰবাত দিছে ক'ৰবাত দিয়া নাই আকৌ GoPro ভৰাবলগীয়া হৈছে আকৌ GoPro উলিয়াবলগীয়া হৈছে কি যে হ'ব জাৰ্ণি নাজানো কি হ'ব কিন্তু বৰষুণ এফালে দিয়াৰ কাৰণে অলপ প্ৰব্লেমটো হৈ আছে কিন্তু মই আপোনালোকক কৈছোঁ GoPro মিডিয়ামতটো যেতিয়া লগাই GoPro ডাইৰেক্ট তেতিয়া বৰষুণ দিলে উলিয়াব নোৱাৰি কাৰণ মাইকটোত যদি পানী পৰি যায় গোটেই ক্ৰেছ হৈ যাব মানে একো কাম নিদিয়া হৈ যাব তেতিয়া আৰু বৰবাদ হৈ যাব মোৰ ভিডিঅ'টো আৰু সেইটো কাৰণে মই মাজে উলিওৱা কৰি আছোঁ অকণমান লেটো হ'ব পাৰে তেজপুৰ পাওঁতে বহুতৰ পৰা মই আশীৰ্বাদো পাইছোঁ বাৰু দেই আশীৰ্বাদ মানে এনেকুৱা ফেমিলি এটা বা কিবা এটা বা ভালকৈ জাৰ্ণি কৰিবা বহুত ভাল লাগে এনেকুৱা শুনি কিন্তু ভিডিঅ'ত কিমান ভাল কমেণ্ট আহে নাজানো কমেণ্ট কৈছোঁ আপোনালোকে ছাপোৰ্ট কৰি যাওক আপোনালোকৰ হাতত চব আছে আপোনালোকে যদি ছাপোৰ্ট কৰে আমি আপোনালোকৰ বাবে সদায় আছোঁ আপোনালোকে ভিডিঅ'টো চাব আৰু যিমান পাৰে ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰিব আৰু ফ্ৰেণ্ডক শ্বেয়াৰ কৰি যদি ভাল পায় লাইক কৰিব ছাবস্ক্ৰাইব কৰিব এইবিলাক কিবাকিবি কৰিব আৰু যদি ভাল নাপায় ছাবস্ক্ৰাইব নকৰিব একো কেছ নাই বাৰু ছাবস্ক্ৰাইব নকৰিলেও একো যিটো আপোনালোকে ভাল পায় এইটোৱে ছাবস্ক্ৰাইব কৰিব যিটো ভাল নাপায় কিয় কৰিবনো তো এইটোৱে ক'ব বিচাৰোঁ আৰু আপোনালোকে ফুল ছাপোৰ্টত মোক ছাপোৰ্ট কৰি যাওক মই আশা কৰিছোঁ আপোনালোককো মই ইমান ধুনীয়া কণ্টেণ্ট আনি আপোনালোকক পূৰা মজা পাই থাকিব কণ্টেণ্টটো ক'ত কেনেকৈ কি কৰিব লাগে আপোনালোকক দেখুৱাম আৰু আপোনালোকে মোৰ লগত
আপোনালোকেও গৈ থাকক আৰু ধুনীয়াকৈ মোৰ লগে লগে। সেই লালুক আহি পাই গ'লোঁ। তো পাহাৰটো আপোনালোকক নেদেখাওঁৱে অলমষ্ট, কাৰণ কিয় পাহাৰ দেখাই আপোনালোকক একো কিবা নহয়। পাহাৰ চাই মানে আমনি লগা হ'ল। এবাৰ দেখুৱাম আপোনালোকক বৰফৰ জেগালৈ যিহেতু গৈ আছোঁ, আৰু বৰফ পৰি আছে বুলি কোৱা শুনিছোঁ আৰু কৈছে। তো তাতে আমি চাওঁ, আপোনালোকেও মজা পাব, মই নিজে মজাটো লওঁ। আনক দিব পৰাটোৱে বহুত ডাঙৰ কথা, আৰু নিজেও মজাটোতো অভিয়াছলি ল'মেই, আনকো দিয়াটো বহুত ভাল লাগে মানে। ফাইনেলি নাৰায়ণপুৰ আমি মেইন চেণ্টাৰ পাই গ'লোঁ। লেফ্ট চাইডে আপোনাৰ এই মাধৱৰাম কলেজখন আছে, তাৰপিছত আপুনি নাৰায়ণ বিহপুৰীয়া হৈ যাব পাৰিব। এইফালে আমি ৰাইট চাইডে যাম। ৰাইট চাইডে গৈ আমি যাম তেজপুৰ। ৱেলকাম টু তেজপুৰ গাইজ। ইয়াৰ পৰা তেজপুৰ গহপুৰলৈ 12 কিলোমিটাৰ, তেজপুৰলৈ 137 কিলোমিটাৰ। 137 কিলোমিটাৰ মানে আপোনাৰ 2 ঘণ্টা, অলমষ্ট 2 ঘণ্টাত পাই যাম। আৰু 2 ঘণ্টাত পোৱাৰ পিছত তেজপুৰৰ ৰখিম বা নৰখোঁ এইটো ডিচাইড হোৱা নাই। তেজপুৰ ৰখা প্লেনিং আছিলে, বাট যদি বেছি সোনকালে পাই যাওঁ তেতিয়া আমি ডাইৰেক্ট গুচি যাম। ডাইৰেক্ট গুচি গৈ আমি ৰখিম বেলেগ এটা আনৰ জেগাত। এতিয়া জাৰ্ণিটো আমি লাহে লাহে মাৰি পূৰা টিপটপ। আপোনালোকেও মজা লৈ যাওক আৰু আমাকো মজাটো দি যাওক। আৰু আপোনালোকে মজাটো দিব লাগে ক'ত? কমেণ্ট কৰি আৰু ছাবস্ক্ৰাইব কৰি, আৰু যিমান পাৰে নিজৰ ফ্ৰেণ্ডক শ্বেয়াৰ কৰি দিব, যাতে আমি নতুন আপডেট আপোনালোকলৈ আনিব পাৰোঁ। ভাল লাগে আনক মজাটো বিলাই গ'লেও ভাল লাগে, আৰু আনে মজাটো দি গ'লেও আমাক ভাল লাগে। এতিয়া আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিম। তেজপুৰ 130 কিলোমিটাৰ পিছত নাই, আৰু 1 ঘণ্টামানত, 1 ঘণ্টা বা 1.5 ঘণ্টা পাই যাম আৰামত জাৰ্ণি মাৰি। গহপুৰতো পালোঁৱেই অলৰেডি। ইমান সোনকালে পাম বুলি ভবা নাছিলোঁ। তো ব'লক আমি দেৰি নকৰাকৈ সোনকালে গৈ তেজপুৰখন অলপ ঘুমুকি মাৰি চাওঁগৈ, কি আছে কি নাই। গহপুৰ আহি পাই গ'লোঁ, আৰু মই যেতিয়া জাৰ্ণি মাৰোঁ এই বস্তুটো মই সদায় দেখোঁ। এইবিলাক দেখিছে নাই কি চালিয়া। ইটো চাইডে যাব পৰা নাছিলোঁ, এফালে চাইডেতো একোৱেই নাই। এইটো চাইডে নেক্সট ঘূৰি আহোঁতেহে পাম মানে এইটো জেগা। কিন্তু বহুত চালিয়া লাগিছে, কিন্তু গছ গছনি চাহপাত লাইন বাই লাইন। নাজাৰা বেলেগ নাজাৰা মানে। আৰু ইয়াতকৈ বহুত মজা নাজাৰা পাব, আপোনালোকে চাই থাকিলেই হ'ল। আৰু বহুত মজা ভিডিঅ' আহি থাকিব আপোনালোকৰ বাবে, আৰু চাই থাকক। চাওক আকৌ এটা পালোঁ, মানে 1, 2 পাওঁৱে মানে, কাৰণ দুটা দেখিবলৈ সদায় পাওঁ। বহুত মজা এনেকুৱা মানে মই সদায় পাওঁ। যেতিয়াই মই জাৰ্ণি ষ্টাৰ্ট কৰোঁ তেতিয়াই মই সদায় পাওঁ। মই আপোনালোকক তেতিয়াও কৈছোঁ, এতিয়াও কৈছোঁ, বহুত ধুনীয়া লাগে। আৰু মই প্ৰথম এইটো দেখিলে মোৰ ভাল লাগি যায় মানে মনটো। এইখন বিশ্বনাথ চাৰিআলি চাওক। সদায়তো মানে যেতিয়া নাইট বাছত আহোঁ আদৰটো শুই মেলিহে যোৱা হয় বেছিকৈ। চাওক দিনৰ ভিউ আপোনালোকে চাওক। চাহ খাই হৈ গ'ল। চাহটো খালোঁ, বৰ টেষ্টিকৈ বনালে। এতিয়া পুলিচ ষ্টেচনৰ ফ্ৰণ্টত চাহ খাই মজা বেলেগ। পুলিচ ষ্টেচন বিশ্বনাথ চাৰিআলি পুলিচ ষ্টেচনৰ লগত পুলিচৰ লগত চাহ খালোঁ। আৰু পুলিচ কেইজনমানে সুধিলে ক'ত যোৱা কি কথা, ভাল লাগে এনেকৈ সুধিলে, ভাল লাগি থাকে। আৰু চেনেলটোৰ কথা ক'লে, সুধিলে, ক'লোঁ ভাল লাগিল এনেকৈ। ভাল অলপ আমি তেজপুৰত ডাইৰেক্ট লগ পাম আপোনালোকৰ বুলেট শ্ব'ৰুমত। তেতিয়া তেজপুৰ আহিব, দাম নাৰিকল বহি বিন্দাছ খাবই, কাৰণ কিয় বম ভাল লাগে। আৰু তেজপুৰ যেতিয়া নিজে বাইক লৈ আহে ন, তেতিয়া অভিয়াছলি এইটো খাব বম চালিয়া লাগে, ভাত নাখালেও হৈ যায় মানে। তেতিয়া আমি ফাইনেলি তেজপুৰ আহি পাই গ'লোঁ। আজি ইয়াত থাকিম, আৰু ভাইটি বহুত বিন্দাছ। নামটো কৈ দিয়া এবাৰ। ৰাজাহী কলিতা নামো চালিয়া। আৰু কাইলৈ আমি ৰাতিপুৱা ইয়াৰ পৰা টাৱাং ওলাম। আজি তেজপুৰত আছোঁ ছাৰৰ ঘৰত। তো ভিডিঅ'টো ইমানেই আছিলে, আৰু তেজপুৰখন পাৰতে নোৱাৰোঁ দেখাবলৈ আপোনালোকক ট্ৰাই কৰিম। ৰাতি হ'ল 4টামান বাজিলে অলমষ্ট। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু নতুন এটা ভিডিঅ' আপোনালোকক লগ পাই আছোঁ। মোৰ চেনেলটো কি কৰিব লাগে? আৰু মজা। টাটা, বাই বাই।